lovely people, welcome back to my channel. আজি আমি বনাম ভাত পিঠা যেহেতু বিহু আহি আছে ভাবিলো এটা ৰেচিপি শেয়াৰ কৰি দিও। ভাত পিঠা বনাবৰ বাবে আমি 1 কিলো চাউল 20 মিনিটৰ বাবে আমি তিয়াই লৈছো। তাৰ পাছত এখিনি ভালদৰে খুন্দি লৈছো আৰু খুন্দি ভালদৰে এখিনি আমি চালি লৈছো। এতিয়া আটাইখিনি পিঠাগুৰি এটা ডাঙৰ বাচনত আমি লৈ লম। তাৰ পাছত ইয়াতে গৰম পানী দি এখিনি ভালদৰে মুঠিয়াই লম। আমি ইয়াত ভাত খোৱা চাউল ব্যৱহাৰ কৰিছো। বনাবলৈ একেবাৰে সহজ, আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি নিশ্চয় জনাব। ভাত পিঠা একদম জলপানৰ নিচিনাই লাগে খাই, আপোনালোকেও এবাৰ নিশ্চয় বনাই চাব। এতিয়া আমি ইয়াত গৰম পানী দিলো, গৰম পানী দি এখিনি ভালদৰে মুঠিয়াই লম। এখিনি বেছি গৰম বাবে আমি হেতাৰ ব্যৱহাৰ কৰিছো। অলপমান ঠাণ্ডা হোৱাৰ পাছত এখিনি আমি ভালদৰে হাতে দি মুঠিয়াই লম। আমি যেনেকৈ আটা মুঠিয়াও ঠিক তেনেদৰেই মুঠিয়াব লাগিব, পানী বেছি দিব নালাগে। আপোনালোকে নিজৰ হিচাপত দি ল'ব। এয়া দেখিবলৈ পাৰিছেনে, আমাৰ মুঠিওৱা প্ৰায় হৈ গৈছে। এতিয়া আমি এটা কেৰাহীত পানী দিম, পানী আমাক সৰহকৈ লাগিব। এতিয়া এইখিনি পানী ভালকৈ গৰম হ'ব দিম। যেতিয়া পানীখিনি ভালদৰে উতলি আহিব তেতিয়া আমি এখন চালনীৰ সহায়ত পিঠাগুৰিখিনি ভালদৰে হেঁচি দিম। পিঠাগুৰি অলপ অলপকৈ ল'ব আৰু এনেদৰে ভালদৰে হেঁচি দিব। দেখিব পাৰিছেনে, পিঠাটো এনেকুৱা দেখিবলৈ হ'ব। যেতিয়া পিঠাটো ভালদৰে সিজি যাব এইখিনি নিজে নিজে ওপৰলৈ উঠি আহিব। এইখিনি আপোনালোকে 1 বা 2 মিনিট পানীত উতলালেই হ'ল। তাৰ পাছত এইখিনি নুমাই থব পাৰিব। এয়া আমাৰ পিঠাখিনি সিজি গৈছে যিহেতু এইখিনি ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। এইখিনি আমাৰ প্ৰায় নুমাই থব পৰা হৈ গৈছে। আপোনালোকে ভাত পিঠা দৈৰ লগতো পৰিবেশন কৰিব পাৰে, নহলে গাখীৰৰ লগতো পাৰে বা ক্ৰীমৰ লগত। আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ ভাত পিঠা খাব পাৰে। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলো। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ, বাই বাই।